নমস্কাৰ। আজিৰ ৰেচিপিটো হৈছে জাতিলাও আৰু কণী বিশেষ এটা ৰেচিপি। ৰেচিপিটোৰ কাৰণে আমাক এটা জাতিলাও লাগিব আৰু এটা কণী লাগিব। আমি জাতিলাওটো সৰু সৰুকৈ কুটি ল'ম। আপোনালোকে গোটেইটো জাতিলাও ল'ব নালাগে, আধা জাতিলাও সৰু সৰুকৈ টুকুৰাকৈ কুটি ল'ব। 3টামান কেঁচা জলকীয়া ল'ব, 4-5 ফুটমান নহৰু ল'ব। আমি গেছত কেৰাহীটো বহাই দিলোঁ। কেৰাহীটো গৰম হোৱালৈ এতিয়া আমি ইয়াতে অলপমান মিঠাতেল দি দিম। মিঠাতেলখিনি আপোনালোকে ভালদৰে গৰম হ'ব দিব, নহ'লে মিঠাতেলৰ গোন্ধ ওলাব। যিহেতু মিঠাতেলটো গৰম হৈ গ'ল, এতিয়া আমি ইয়াতে 4-5টামান জিৰা দি দিম। এতিয়া আমি কুটি থোৱা লাওখিনি তাতে দি দিম। লাওখিনি আমি ভালদৰে লৰাই দিম। এতিয়া আমি অলপ টাইম 5 মিনিটমান ঢাকি দিম, যাতে লাওখিনি বইল হৈ যায়। আকৌ এবাৰ লৰাই দিব। লাওখিনিৰ পৰা অলপ অলপ পানী এৰি দিছে যিহেতু, এতিয়া আমি ইয়াতে পিচি থোৱা মছলাখিনি দি দিম। তাতে আমি আধা চামুচমান হালধি গুড়ি দিম, অলপমান ধনিয়া গুড়ি দিম, আধা চামুচমান, আধা চামুচমান তাতে আমি জিৰা গুড়ি দিম, আধা চামুচমান নিমখ দিম। দি আমি ভালদৰে লৰাই দিম। আমি মছলাটো খুবেই কম ব্যৱহাৰ কৰিছোঁ, যিহেতু জাতিলাওত আমি মছলাটো কম ব্যৱহাৰ কৰিলে আঞ্জাটো বৰ সোৱাদ হয়। এতিয়া আমি কালাৰৰ কাৰণে অকণমান লাল মিৰ্চ পাউডাৰ ইয়াত ব্যৱহাৰ কৰিম। আপোনালোকে লাহে লাহেকৈ লৰাই দি থাকিব। আকৌ এতিয়া আমি ঢাকি দিছোঁ। ঢাকি দি 5 মিনিটমান তেনেকৈ থৈ দিম। মোৰ লাওটো যিহেতু বইল হৈ গ'ল, চাব পাৰে আপোনালোকে লাওটো ধুনীয়াকৈ বইল হৈ গ'ল। এতিয়া আমি ইয়াত অলপ অলপকৈ পানী দি দিম। আপোনালোকে পানী বেছি নিদিব, 1 কাপমান পানী দি দিব। কাৰণ মছলাটো আমি যিহেতু পাতলকৈ দিছোঁ, সেইবাবে আমি পানীটো বেছি নিদিওঁ। পানীটো আপোনালোকে অলপ অলপকৈ দিব, দি পেলাই ঢাকি দিব। দি পেলাই আকৌ এবাৰ ভাল কৰি উতলাই ল'ব। দেখিছে জাতিলাওটো বৰ ধুনীয়াকৈ উতলি আছে। যিহেতু এতিয়া আমি তাতে এটা বিলাহী সৰু সৰুকৈ কুটি থৈছিলোঁ, বিলাহীটো দি দিম। বিলাহীটো দি আমি অলপ টাইমৰ কাৰণে ঢাকি থওঁ। 2 মিনিটমান আপোনালোকে ঢাকি দিব। জুইটো চিমত দি ল'ব, জুইটো বেছি কাঢ়াকৈ নিদিব। এতিয়া ভালদৰে এবাৰ লৰাই দিব, লৰাই দি চাই ল'ব। এতিয়া আমি ভাঙি থোৱা কণীটো আঞ্জাখিনিত দি দিম। দি পেলাই সেইটো আমি ভালদৰে লৰাই দিম।
এতিয়া আমি আকৌ ঢাকি দিম। ঢাকি পেলাই 5 মিনিটৰ কাৰণে জুইটো অকণমান বঢ়াই দিব। যিহেতু পানীটো অলপমান কমি আহিছে, আপোনালোকে চাব পাৰে। আপোনালোকে ভালদৰে লৰাই থাকিব যাতে তলত লাগি নধৰে। এতিয়া আমি ইয়াত 4টামান কেঁচা জলকীয়া দি দিম। এতিয়া আমি কুটি থোৱা ধনিয়া পাতখিনি ওপৰত দি দিম। আপোনালোকে অলপমান লৰাই দিব পাৰে। আঞ্জাখিনি যিহেতু ৰেডি হৈ গ'ল, আপোনালোকে চাব পাৰে আঞ্জাখিনি বৰ ধুনীয়া হৈছে। ঢাকি দিলোঁ মই অলপ। মোৰ আঞ্জাখিনি ৰেডি যিহেতু আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাব পাৰে। কম মছলাৰ খুবেই টেষ্টি আঞ্জা হয়। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।